অশেষ লৈ গুচি গ'ল। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে ৰূপহী অসমৰ ৰংমন ইউটিউব চেনেল। আমি আহি আছোঁ বন্ধুসকল অন দা ৱে টু বাবাথান। তো আজি আপোনালোকক বাবাথান দেখুৱাম। ৱাও, ইমান ধুনীয়া ৰাস্তা, চাওক আপোনালোকে কিমান ধুনীয়া ৰাস্তা। তো বিৰাটেই ভাল লাগিছে ৰাস্তাটোত বাইক চলাই। আৰু ৰাস্তাৰ দুয়োপাৰে বাগান আছে, চাহপাতৰ বাগান আৰু গছ গছনিবিলাক দেখি সঁচাকৈ মন প্ৰাণ আপ্লুত হৈ গৈছে। তো আপোনালোকো আহিব বন্ধুসকল। এয়া আমি বাবাথান পালোহি আৰু সৌখন দেখিছে, সৌখন গেট। তো এতিয়া আমি সোমাই যাম। তো ৰাস্তাটো পাৰ হৈ লওঁ ধুনীয়াকৈ। জয় শিৱশংকৰ মহাদেৱ। তো মহাদেৱক চিন্তি আমি সোমাই আহিলোঁ বাবাথানৰ ভিতৰ ভাগলৈ। তো বাবাথানত বহুত বান্দৰ আছে বন্ধুসকল, বান্দৰৰ লগত বহুত খেলিম আমি, কিবাকিবি খাবলৈ দিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক বন্ধুসকল। তো বন্ধুসকল, আজি আমি আহি গ'লোঁ নুমলীগড় বাবাথান। তো বাবাথানত চাকি জ্বলাম, মোৰ শৰাই ভাগ দিবলগীয়া আছিলে, শৰাই ভাগো দিম। অলৰেডি আমি শৰাই বস্তু বাহিনী কিনি আনিলোঁ, তো আপোনালোকক দেখুৱাবলৈ নহ'লে। তো আহক আমি বাবাথানত কিনো কৰোঁ, কি কৰোঁ, চাকি বন্তি জ্বলাম, আপোনালোকেও কিছুমান দৃশ্য চাওক। তো আমি চাকি তাকি লৈ ল'লোঁ, দেখিছে চাকি। এতিয়া যাম আমি চাকি বন্তি জ্বলাম। আহক আমাৰ লগতে থাকক, ভিডিঅ'টো শেষলৈকে চাওক। যোৱা আগতো জয় শিৱশংকৰ। আৰু ময়ো এতিয়া বন্তি গছ জ্বলাই লওঁ। তো চাই থাকক বন্ধুসকল। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মনচেঙে টিলিঙা বজাইছে, ইমান ধুনীয়া লাগে সঁচাকৈ ভক্তসকলে। এয়া আমাৰ মন্দিৰৰ ভিতৰ ভাগ, বাবাথানৰ মেইন ভিতৰ ভাগ। অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। তো কি পাৰিছোঁ কি নোৱাৰিছোঁ নাজানো, মই চেষ্টা কৰিছোঁ। মই মোবাইলেৰে কেমেৰা কৰি আছোঁ, ইমান ভালো নহয় আচলতে। দি দিয়া হল্ডিঙে সৈতে কি দি দিয়া। দিয়া তো বন্ধুসকল, এনেকৈ কিছু কিছু মুহূৰ্ত আপোনালোকক দেখাই থাকিম। তো ভাল লাগিলে, আপোনালোক যদি মোৰ চেনেলত কোনোবা নতুন আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰিব যদি ভাল লাগে। তো আহকচোন আমি বাবাথানৰ সবিশেষ কিছু কিছু অংশ চাওঁ। তো আপোনালোককো দেখাবলৈ চেষ্টা কৰোঁ, মইতো চায়েই আছোঁ। তো আহক বন্ধুসকল। বাবাথানৰ কাষতে আছে এয়া গণেশ মন্দিৰ, ইমান ধুনীয়া লাগে নহয়। গুডু বাই বাই। শৰাই এভাগ দিবলগীয়া আছিলে মোৰ, সেইভাগকে দিবলৈ আহিলোঁ। বহুত মানুহ আহিছে, তাতে আজি সোমবাৰ। আমি শৰাইও দিলোঁ। শৰাই দি কৰি এই যে ঘৰটো, ইয়াতে আমি শৰাই চৰাই চঞ্জালোঁ। চঞ্জাই মেলি এই ভাগ আমাৰ মেইন মন্দিৰ বাবা ভোলেনাথৰ। তো ইয়াত আমি চাকি বন্তি জ্বলালোঁ ধুনীয়াকৈ। একচুৱেলি এইটো ভিউটো মই পিছফালৰ পৰা কৰি আছোঁ, আগফালৰ পৰাও দেখাম বাৰু আপোনালোকক। আৰু এয়া কিছু কিছু, এইখন দেখিছে নতুন গাড়ী আনিছে ইয়ালৈ, কিবা পূজা মন্ত্ৰ কৰি আছে। আৰু কাষতে আছে আমাৰ এয়া হনুমান মন্দিৰ। তো বন্ধুসকল, গণেশ মন্দিৰলৈ ময়ো আহি আছোঁ। এয়া গণেশ মন্দিৰৰ ভিতৰ ভাগ। তো আমি সেৱা এটা কৰিবলৈ গৈ ইয়ালৈ আহিলোঁ। গুৰু কিবা এটা কৈ দিয়া, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়া। ঐতিহ্যমণ্ডিত বাবাধাম
নুমলীগড় বাবাথান আপোনালোক আহিব সকলোৱে। সুন্দৰ পৰিৱেশৰ লগতে ঐশ্বৰিক শক্তিয়ে বিৰাজমান আমাৰ বাবাথান। খুব ভাল লাগে আচলতে এনেকুৱা পৰিৱেশ কিছুমান। আহিব আপোনালোক নুমলীগড় বাবাথান, গোলাঘাট জিলা, নুমলীগড় ৰিফাইনেৰী নিচেই কাষতে। লগতে আমাৰ মনসিঙৰ হেয়াৰ ষ্টাইলটো অলপ দেখাইছোঁ। হেয়াৰ ষ্টাইল সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এই বনৰীয়া জীৱ জন্তুৰ লগত অকণমান হাঁহি ধেমালি কৰি এনেকুৱা এটা মনত অনুভৱ হৈছে যেন সেই বনৰীয়া জীৱ জন্তুবিলাকৰ সৈতে বন্ধুত্ব কৰিম। আৰু সঁচাকৈ বন্ধুত্ব হৈ গৈছে। আৰু মই কিবা কিবি দিছোঁ সিহঁতক খাবলৈ, সিহঁতি খাই আছে, হয়তো আপোনালোকে দেখিছে। ইমান মনটো ভাল লাগিছে আপোনালোকক বুজাব নোৱাৰোঁ। সঁচাকৈ চাওকচোন বান্দৰটো কেনেকৈ মোৰ মুখৰ আগত বহি লৈছে। আৰু প্ৰাকৃতিক পৰিৱেশৰ ভিউটোৰ কথাটো আপোনালোকক ক'বই নালাগে। হয়তো মোৰ কেমেৰাটো ভাল হোৱা হ'লে আৰু ভাল হ'লহেঁতেন। আৰু দেহি ইমান ধুনীয়াকৈ মাকে পুতেকক অকণি চাই আছে আৰু মই দিয়া লাডুকেইটা খাই আছে। আচলতে মই ইয়াক খুৱাই দিম বুলি ভাবিছিলোঁ, কিন্তু মাকজনীয়ে কামুৰিব বুলি ভয় লাগিলে, সেইবাবে ওচৰতে দিলোঁ, খাই আছে। বন্ধুসকল, শৰাই ভাঙিলে, এয়া আমি শৰাই দিলে আমাক। বলক আমি গৈ থাকোঁ। তো বন্ধুসকল, সময় বহুতেই হ'ল। বাবাথান আহিলোঁ, তো আমাৰ জয়াসান্দ সোমাবলৈ নহ'লে, তো তলৰ পৰাই জয়াসান্দ ভিউ এটা দেখাই যাওঁ আপোনালোকক। আজি সময় বহুত হ'ল, তাতে লগত মনচেং আহিছে। ইয়াৰ বোলে টোপনি লাগিছে, সেইকাৰণে আমি নৰওঁ। তো এনেকৈ এয়া জয়াসান্দৰ ভিডিঅ', জয়াসান্দৰ পাহাৰটো দেখাইছোঁ আপোনালোকক।